হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই এতিয়া ওলালোঁ শহুৰৰ ঘৰখনলৈ বুলি অকণমান সোমাই যাওঁ, এঠাইলৈ যাব ওলাইছোঁ আৰু গৈয়ে আমাৰ গুলু আৰু মিকু অৰ্থাৎ আমাৰ খটাহৰ দুটাৰ ৰিয়েকশ্যননো কেনেকুৱা হয় তাকে দেখুৱাবৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। চাওকচোন, বহু দিনৰ পাছত দেখিলে তাহাঁতে এনেকুৱাই ৰিয়েকশ্যন কৰে। আৰু দেখিছেনে এই অকণমানি পোৱালি দুটা চাওঁতে চাওঁতে চকুৰ পলকতে ইমানটো ডাঙৰ হ'লগৈ। আৰু তাহাঁতি যে ইমান মৰম আকলোৱা নহয়। গুলু অকণমান বেছিকৈ বুজি পায়, মিকু অকণমান মানে জেদি, খুব অহংকাৰ টাইপৰ তাই। গুলু ধুনীয়াকৈ যি কওঁ তাকেই শুনে। দেখিছেনে তাহাঁতৰ মৰমবোৰ? প্ৰতিটো সময়তে তাহাঁতৰ লগত খেলিব কোনোবা নহয় কোনোবা এজন লাগেই। মানে মানুহৰ ওচৰে ওচৰে খেলি থাকি খুব ভাল পায়। আৰু মানুহজনে যেতিয়া ৰাতি দোকানৰ পৰা ঘৰলৈ যায় তেতিয়া তাহাঁতৰ মানে এনেকুৱা হয়, কেতিয়াবা যদি ঘৰলৈ নাযায়ো তাহাঁতি সদায় মানে গেটৰ ফালে চাই পেলাই ৰখি থাকে। মানুহ মানে কোন আছে কোন নাই কেতিয়া আহিব তাহাঁতৰ পূৰা হিচাপ থাকে। যেতিয়ালৈকে নাযায় তাহাঁতি ৰখিয়ে থাকে। মানে যোৱাৰ পিছত অকণমান টাইম খেলিব, গাত উঠিব, বিচনাত জঁপিয়াই উঠিব। এইবোৰ যে তাহাঁতৰ একদম ডেইলি ৰুটিন হৈ পৰিছে। মিকুহে অকণমান বেছি অভিমানী আৰু ভিডিঅ'টো আপোনালোকৰ ওচৰত এইকাৰণে শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও হয়তো ডগি বহুত বেছি ভাল পায়। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।